তই কুলদীপক কিয় ভাল পাইছিলি আৰু তাৰ লগত কি হৈছিল? আপুনি আজিও ধৰিছে? আজি বিয়া হবা 3 মাহে হ'ল, আপুনি কৈয়ে আছে কিয়? আপোনাক কিমান কম আৰু, এইটো মোৰ অতীত হয়, অতীত। আৰু তাৰ লগত মোৰ একো হোৱা নাই অ'। ইয়াত যে ঐ, তোক ইমান যে কল কৰি আছো, কলটো কিয় নেলাগে? তই ইয়াত যে, আৰু মই ইয়াতে থকা তোক কোনে ক'লে? ৰচোন কৈ আছো, ভাগৰ লাগিছে। ইমান যে তোক কল কৰি আছো, কলটো কিয় লগা নাই সেইটো ক। তোকচোন যোৱাকালিয়ে ক'লো মোৰ মোবাইলটো অলপ বেয়া হৈ আছে বুলি। ইফালে আহা বহা। এইবাৰ ক, কিয় আহিলা? মই তোৰ খেতি পথাৰত গৈছিলো, পিছত মনক লগ পালো। সি ক'লে তুমি ইয়াতে থকা বুলি। মনেহে ক'লে মানে। আৰু তই ইমান উধাটো খাই আহিলি যে কিয়? ঐ, তই গম পাও আজি যে আমাৰ ঘৰত বিয়াৰ কথা চলি আছে? আৰু তইচোন জানই মই তোৰ বাহিৰে আন কাৰো হ'ব নোৱাৰো। বুজিছো, কিন্তু তোক নিব পৰা মোৰ ইমান সামৰ্থ্য নাই অ'। মোক একো নালাগে, অকল তোক লাগে। তই কিয় নুবুজ হা? বুজিছো চানা, কিন্তু কোনো কিন্তু নাই। কালি আমাৰ ঘৰত যাই মাক ক'ব লাগিব যে মই চানাক ভাল পাওঁ, আৰু ময়ো ঘৰত গৈ আজি তোমাৰ কথা ক'ম। হ'ব দিয়া, যাম। এতিয়া তুমি যোৱা, নহ'লে কোনোবাই দেখিলে বেয়া কথা হ'ব। কি বেয়া কথা হ'ব হা? মই তোক ভাল পাওঁ আৰু তোৰ লগতে বিয়া হ'ম। কথাটো মনত ৰাখিবি, মই তোৰ বাহিৰে আন কাৰো হ'ব নোৱাৰো। হ'ব দিয়া, তই মোৰে হবি। এতিয়া যা। কালি যেন তোক আমাৰ ঘৰত দেখা পাওঁ, আৰু ৰাতি কল কৰিম। হ'ব দিয়া। তোমাকতো ক'লো মই যাম বুলি, কিন্তু তোমাক ৰাখিব পৰা মোৰ সামৰ্থ্য নাই অ'। কেনেকৈ ৰাখিম তোক? মোৰ চাকৰিটো হ'লেতো কথাই নাছিল, মই আগতে গ'লোঁ হয়। কিন্তু মোৰ লগত তুমি সুখত থাকিব নোৱাৰিবি অ'। হ'ব দিয়া, তুমি কৈছা তেতিয়াহ'লে মই এবাৰ মাৰ লগত গৈ কথা পাতি চাম। কুলদীপ, কুলদীপ! ই মাত দিয়া নাই যে? ঐ, কি ভাবি আছ? নাই একো ভবা নাই। আৰু তই কেতিয়া আহিলি? এতিয়াই আহিলো ৰবা। আৰু চানাই এতিয়া তোমাৰ কথা সুধিছিল মোক। মই ক'লো তুমি ইয়াতে থকা বুলি। কিয় বোলে ইম্পৰ্টেণ্ট কথা আছে। তোৰ আকৌ মনটো কি হ'ল? কিনো ক'ম, চানাহঁতৰ ঘৰত বোলে বিয়াৰ কথা ওলাইছে, তাকে ক'ব আহিছিল। আৰু সিহঁতৰ ঘৰত কালি মোক যাব কৈছে। মই কোনখন মুখ লৈ যাম হা সিহঁতৰ ঘৰত? মই হৈছে এটা বেকাৰ ল'ৰা, কোনোমতে খেতি বাতি কৰি খাওঁ, আৰু সিহঁতৰ ঘৰত যাই মই কি ক'ম? যাব কৈছে বা যাই চোৱা, কিজানি চানাক তোমাৰ লগত দিয়েই। তাকে ভাবিছো যাম বুলি। কি হয় চাওচোন। হ'ব দিয়া, বল এতিয়া দৌৰি ল। বল। খুৰী, খুৰী, চানা, চানা। বাবা, তুমি কিয় আহিলা? আপোনালোকৰ অলপমান কথা আছিল। তেতিয়াহ'লে আহা, ভিতৰত বহা। বাবা, বহা। কিবা কথা আছিল বাবা? মই মানে খুৰী, মই চানাক ভাল পাওঁ। মই জানিছিলো তুমি এইটো ক'ব আহিছা বুলি। তোমাৰ কথা কালি ৰাতি চানাই মোক কৈছিল, কিন্তু মই তোমাৰ লগত চানাক বিয়া দিব নোৱাৰিম। কাৰণ চানাৰ দেউতাক মৃত্যু হোৱাৰ পিছত তাই বহুত কষ্টত ডাঙৰ দীঘল গৈছিল, আৰু তাইক তোমাৰ লগত বিয়া দি কষ্ট পোৱাটো নিবিচাৰো। বুজিছো খুৰী, তাকে মই চানাক কৈছিলো এইটো কথা যে মোৰ লগত আহিলে তুমি কষ্ট পাবা, কিন্তু তাই নুবুজিলে। তাৰ কাৰণে এইটো কথা আপোনাক ক'ব আহিব লগা হ'ল। বাবা, তুমি বেয়া নাপাবা দেই, মই তোমাৰ দুজনৰ ভালৰ কাৰণে কৈছো। নাপাওঁ, কিয় বেয়া পাম? আপুনি চানাৰ ভাল হওক বুলি ভাবিহে কথাটো কৈছে, আৰু মই চানাৰ ভাল হোৱাটোৱে বিচাৰোঁ। আৰু অহাকালি চানাক চাব এজন ল'ৰা আহিব, ল'ৰাজন ভাল বুলি শুনিছো।
বিজনেছ কৰে আৰু দেউতাকো চাকৰি কৰে। আপুনি যদি ভাল বুলি ভাবিছে তেতিয়াহ'লে তাৰ লগতে বিয়াখন ঠিক কৰক আৰু কোৱা কাৰণে বেয়া নাপাব। নাপাওঁ আৰু তুমিও বেয়া নাপাবা। নাই নাপাওঁ। এতিয়া মই গৈ থাকক দিয়ক খুৰী। ঠিক আছে যোৱা। ঐ তোক ইমান বিচাৰি আছো, তই ইয়াতে আহি বহি আছ। কিনো কৰিম, ইয়াতে আহি বহি আছোঁ। তই ইয়াত আহিলি যে, আৰু কোনোবাই দেখিলে কি ক'ব? যা ঘৰত যা। একো নহয়, বাদ দে এইবোৰ। আজি ইমান সোনকালে দৌৰিব আহিলি যে, কিয়? মই দৌৰিব অহা নাইতো, মই এনেই আহিছোঁ। আৰু দৌৰিও কি কৰিম? কিয়? তোক চাকৰি নালাগে নেকি? চাকৰি কৰি কি কৰিম? মই খেতি বাতি কৰিয়ে চলিব পাৰিম। মই তোৰ কাৰণেহে চাকৰি কৰিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া তয়ে নাই, চাকৰি মোৰ কি প্ৰয়োজন? তোমাৰ মা দেউতা নাই নেকি? তোমাৰ মা দেউতাৰ কাৰণে চাকৰি কৰ, মোৰ কাৰণে নালাগে। মা দেউতাকতো মই খেতি বাতি কৰি হ'লেও চলাব পাৰোঁ, কিন্তু তোক মোলৈ নিদিবৰ কাৰণেহে মই চাকৰি কৰিম বুলি ভাবিছিলোঁ, কিন্তু শেষত গৈ সেইটোৱে হ'ল। মই যাব নোৱাৰোঁ তোক এৰি। ব'ল নহ'লে আমি পলাই যাওঁ। মই এইটো কাম কৰিব নোৱাৰিম। তোমাৰ মা মোক বেয়া পাব, আৰু মই বেয়া পোৱা কাম কৰিব নোখোজোঁ। তেতিয়াহ'লে তই মোক বেলেগৰ হৈ যাব দিবি? দিবই লাগিব, নহ'লে মোৰ উপায় নাই। মই তোৰ পৰা এই কথা পাম বুলি আশা কৰা নাছিলোঁ। হ'ব, মই বেলেগৰ হৈ যাব লাগেতো যাম, আৰু কেতিয়াও নাপাবা। যাওঁ। মোক বেয়া নাপাবা অচনা, মোৰ উপায় নাই। আপোনালোকে আহি পালে, আহক ভিতৰতে বহক। আহোঁতে বাটত একো অসুবিধা হোৱা নাই? নাই একো অসুবিধা হোৱা নাই, কিন্তু দেউতাকেহে আহিব নোৱাৰিলে, ডিউটিত যাব লগা হ'ল। একো নাই, পাছত আহিব পাৰিব। এইজনে আমাৰ ল'ৰাজন। বাবা, কি নাম তোমাৰ? মোৰ নাম দীপক। হ'ব দিয়া, কান্দিব নালাগে। চাবহে আহিছে, তাক তুমি কৈ দিবা যে মই আন কাৰোবাক ভাল পাওঁ বুলি। ইমান সহজ নহয় জোনালী। ইমান সহজ হ'লেতো ময়ে কৈ দিলোহেঁতেন, কিন্তু দেউতা যোৱাৰ পৰাই চোন মাৰ অৱস্থা দেখিছই। হওক দি, আমাৰ মতে বিয়াখন হওক। ছোৱালীজনী একবাৰ চাওঁ নেকি? ৰ'বা, মাতিছোঁ। চানা আৰু এমাহ পিছত এনেকৈ বিয়াখন হৈ গ'ল। চানা আৰু কুলদীপ কেতিয়াও লগ নধৰিলে, আৰু বিয়াৰ এমাহ যোৱাৰ পিছত এটা কথা কম, বেয়া পাবি নেকি? ক কিয় বেয়া পাম? তোৰ মাইকীৰ পৰা আগতে কোনোবা ভাল পোৱা আছিল, বোলে কুলদীপ নাম। কোন কুলদীপ? মইতো গম নাপাওঁ। চানাহঁতৰ গাঁৱৰে, মই ভালকে নাজানো। মই যাক ভাল পাওঁ তাই সেইখন গাঁৱৰে। তাই মোক কৈছিল বাবে মই তোক ক'লো। তই জান নেকি? আচ্ছা, দে তই খাই থাক, মই যাওঁ। দে যা। বা, আজি ইমান সোনকালে ধৰিলি যে? কি কৰিবি, ধৰিলো আৰু। দে আজি মোকো এক পেক। ভাই, আজি তই মাইল খাবি? তই ঠিকে আছ তো? সেই ঠিকে আছো তো, দে না এক পেক। ৰ' দি আছো ৰে। ল। আপুনি?
অ' আপুনি আজি মদ খাই আহিলে যে কিয়? কিয় বাদ দে, কুলদীপ কোন হয়? কোন কুলদীপ? এতিয়া নজনা ভাও ধৰিব নালাগে, কোন হয় কয় জল্দি। এইবোৰ যোৱা কথা বাদ দিয়া না। যোৱা কথা নহয়, মোক কিয় কোৱা নাছিলো সেইটো ক। আপুনি শুনিব খুজিছে তেতিয়াহ'লে শুনক। হয়, মই কুলদীপক ভাল পাইছিলোঁ, সিও মোক ভাল পাইছিল, কিন্তু আপোনাক কোৱা নাছিলোঁ। কাৰণ যোৱা কথা কৈ একো লাভ নাই বুলি মই ভাবিছিলোঁ। কিন্তু এতিয়া আপুনি গম পালে যেতিয়া ক'ব লাগিব। এটা কথা জানি থওক যে মোৰ আৰু কুলদীপৰ মাজত একো হোৱা নাছিল। মই কুলদীপক ভালহে পাইছিলোঁ। মই ক'ব লগা হ'ল কাৰণ মোৰ চৰিত্ৰ কোনো দোষ নাই। আৰু মই জানো আপুনি এইটো কথাৰ কাৰণে মদ খাইছে। তই কুলদীপক কিয় ভাল পাইছিলি আৰু তাৰ লগত কি হৈছিল? আপুনি আজিও ধৰিছে? আজি বিয়া হ'বা 3 মাহে হ'ল, আপুনি কৈয়ে আছে কিয়? আপোনাক কিমান ক'ম আৰু, এইটো মোৰ অতীত হয়, অতীত। আৰু তাৰ লগত মোৰ একো হোৱা নাই অ'। ঐ কি কৰি আছো? তই ক'ৰ পৰা আহিলি? নাই, এনেই ফুৰিবলৈ আহিছিলোঁ। তোক লগ পালোঁ, তোৰ লগত এটা কথা ক'ব লগা আছিল। কি কথা কচোন? তই যিজনী ছোৱালী ভাল পাইছিলি তাই বহুত কষ্টত আছে। কিয়? তোমালোকৰ পুৰণা কথাবোৰ লৈ দীপকে তাইক বহুত কষ্ট দি আছে। তুমিয়ে কিবা এটা কৰা। কথাটো শুনিছিলোঁ, কিন্তু যোৱা নাছিলোঁ। আজি তোক লগ পাই ভালে হ'ল, বল গৈ আহোঁ। বল বল। তই তোৰে নাম কুলদীপ ন? মই। তই চানাক অত্যাচাৰ কৰাৰ সাহস ক'ত পালি? মোৰ মাইকী মোৰ কথা, তই ক'ব লগা কোন? মই মাৰিব পাৰোঁ, পূজা কৰিব পাৰোঁ। হয় নেকি? তোক দি আছোঁ আজি। এই মাৰামাৰি নকৰিবি। তহঁতে মাৰামাৰি নকৰিবি, আইন হাতত তুলি নলবি। আমি ৰাইজে সকলো কথা গম পাইছোঁ। ইয়াক শাস্তি আইনে দিব, আমি ৰাইজে ইয়াক পুলিচৰ হাতত গতাই দিম। তই শাস্তি পাবিয়ে, আইনে তোক শাস্তি দিব। কি হ'ল তোৰ? কান্দি আছো যে? তই কিয় এনেকা কৰিলি হা? মোৰ কি হ'ব এতিয়া? মই আছো নহয়, মই থাকোঁতে তোক কিয় কষ্ট পাব দিম? কি তই আছ? মোৰ কি হ'ব এতিয়া? কি হ'ব? মই বিয়া পাতিম তোক। পাগল হৈছে নেকি? মই এতিয়া বেলেগৰ। তুমি বেলেগৰ হ'ব পাৰা, কিন্তু এতিয়া তুমি মোক ভাল পোৱা সেইটো মই জানো। নাপাওঁ ভাল, মই এতিয়া কাকো। বাদ দিয়া, ব'লা তহঁতৰ ঘৰত থৈ আহোঁ। আহা, উঠা।